হাই এভৰিৱান, আপোনালোকৰ কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে, কুশলে আছে আৰু আমিও এতিয়া ভালে আছোঁ বৰ্তমান। আৰু এতিয়া বাজিছে 7টা বাজিছে। মই চাহ পানী খালোঁ, পাপাও খালে আৰু এতিয়া ভাত বনাবলৈ যাওঁ। এতিয়া ঠাণ্ডা নামিছে ন, মই একদম বাৰু চুৱেটাৰ পিন্ধি থৈছোঁ দেই। ভাত বনাওঁ আৰু তেনেহ'লে চাই থাকোঁ ভিডিঅ'টো। এতিয়া যাই আছোঁ ব্লগ। আন্ধাৰ হৈছে, গৰু শুই আছে। আন্ধাৰ আৰু মই এতিয়া বনাবলৈ লৈছোঁ এইটো মাংস আৰু 2টা আলু মিডিয়াম চাইজৰ কাটি লৈছোঁ অলপ ডাঙৰকৈ। আৰু ইফালে জ্বালা পিঁয়াজ, ধনিয়া আৰু মান ধনিয়া, আদা নহৰু থেতেলি লোৱা আৰু এইখিনিতে কেৰাহীটো গৰম হ'বলৈ দি মই পাঁচফোৰণ দি দিলোঁ আৰু এয়া জ্বালা পিঁয়াজ কাটি লোৱা দি দিলোঁ আৰু অকণমান সময় লৰাই মানে ৰঙচুৱা হ'লৈকে ভাজিম। আৰু মোৰ এতিয়া ইয়াতে দি দিম নহৰু, থেতেলি লোৱা নহৰু। এয়া আৰু ইয়াতে মই হালধি দি দিলোঁ তেলতে আৰু অকণমান সময় লৰাই আৰু এতিয়া ইয়াতে দি দিম মই মাংসখিনি। ঘৰৰে লোকেল মাংস আছিলে, লোকেল মুৰ্গী মাংস মানে। আৰু এইটো অকণমান সময় লৰাই ল'লোঁ আৰু ইয়াতে মই এতিয়া নিমখ দি দিম নিজৰ সোৱাদ অনুসৰি। আৰু এইটো এতিয়া লৰাই দি দিম। আৰু এতিয়া ঠাণ্ডা দিন আহিছে ন, এনে মানে জুইত বনালে ভাল লাগে, সেইটোৱে বনাইছোঁ। গৰম দিনত জুইৰ ওচৰত থাকিবলৈ ভাল নালাগে, কিন্তু ঠাণ্ডা দিনত ভাল লাগে ন, সেইটো কাৰণে জুইতে বনাইছোঁ। আৰু এইটো এয়া অকণমান সময় ভাজি ল'লোঁ আৰু অলপ পানী এৰিবলৈ ধৰি আছে, মাংসৰ পৰা পানী এৰিছে আৰু অকণমান সময় ঢাকি দিম। আৰু ইয়াতে মই এয়া আলু কাটি লোৱা দি দিলোঁ আৰু অকণমান সময় লৰাই ল'লোঁ মানে। আৰু এতিয়া অকণমান ঢাকি দিম আৰু মই এইখিনিতে পানী দিম, গৰম পানী, মানে বেছিকৈ গৰম নহয় আৰু কুহুমীয়া আছিলে, কুহুমীয়া গৰম পানী, সেইটোৱে দি দিলোঁ। আৰু এতিয়া ঢাকনি লগাই দি দিম। আৰু এতিয়া সেয়া চাওকচোন উতলিবলৈ ধৰিছে আৰু এয়া পানী শুকাই আছে আৰু অলপ শুকাই গৈ আছে। আৰু এইখিনিতে মই এতিয়া মছলাগিলা দি দিলোঁ, গৰম মছলা, এয়া ধনিয়া দি দিলোঁ আৰু ইয়াতে মই এয়া মান ধনিয়াও দি দিম, নাকাটো মানে এনেকৈ ভাঙি দিলোঁ। আৰু এফালে বহাইছোঁ দালি, আৰু এয়া দালিটো মই জুইতে বনাই দিলোঁ।
আৰু এইটো হৈছে ভেন্দি ভাজি। মই এইটো ভেন্দি ভাজিটো দেখুৱাব নোৱাৰিলোঁ আৰু এতিয়া দেখুৱাই দিলোঁ। আৰু এতিয়া মোৰ ভাতৰ থালি ৰেডি হৈছে। এতিয়া খাবলৈ লাগে। আৰু আপোনালোকক কাৰ কাৰ খাব মন গৈছে ক'ব দেই। আমাৰ ঘৰত আহিলে এনেকুৱাকৈ বনাই খুৱাম। আহিব কেতিয়াবা। অঁ 10টা বাজিছে, 10:30 নহয় 10টা বাজিছে। আৰু সেয়েহে আমি এতিয়া ভাত খাই লওঁ। আৰু ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ। যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই। আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।